যোৰহাটত ছাগলী কামুৰা বুলি এজনী কুকুৰক নিৰ্মম অত্যাচাৰ এজন ব্যক্তিৰ উদ্ধাৰ কৰিবলৈ অহা এনজিঅ'ৰ দলক দা লৈ খেদা যোৰহাটৰ ২ নং সোণাৰী গাঁৱত সংঘটিত হৈছে এটা হৃদয় বিদাৰক ঘটনা এজনী মাইকী কুকুৰে ঘৰৰ দুজনী ছাগলী কামুৰা বুলি পূৰ্ণ বৰা নামৰ এজন লোকে এজন লোহাৰ কালিৰে পেটত আক্ৰমণ কৰে পথৰ কাষত অবশ হৈ পৰি থকা কুকুৰজনীক উদ্ধাৰ কৰিবলৈ NAWF নামৰ এনজিঅ'টোৰ পৰা চিকিৎসক আৰু উদ্ধাৰকাৰী দল আহিল তেতিয়া কুকুৰজনীক ছাগলী কামুৰাৰ বাবে মই আক্ৰমণ কৰিলো বুলি হাতত দা লৈ এনজিঅ' কৰ্মকৰ্তাক ভাবুকি দিয়ে এটো খবৰটো পালো মই লগালগ আহিলো তাৰপিছত আহি পিলে সুধিলো সবকে যে কোনে মাৰিছে কেনেকে কি হৈছে তাৰপিছত গৰু কোৱালি এটাই কৈছে এইপিনে ঘৰ এইপিনে মানে কি মানুহটোৰ তেনেকে ছাগলী কামুৰিছে বুলি খেদিছে তেনেকে ছাগলী কামুৰিছে বুলি ক'লে তাৰপিছত মই গ'লো তাৰপিছত আমি গোটেইখিনি গ'লো তাৰপিছত সুধিলো তাতে যে আপুনি গম পায় নেকি কোনে মাৰিছে বুলি ইয়াত তো একদম মানে ইমান কনফিডেন্সত কৈছে মই মাৰিছো মোৰ ছাগলী কামুৰিছে বোলে মোৰ ওচৰত ভিডিঅ' আছে মোৰ ওচৰত প্ৰুফো আছে সব ভিডিঅ' কৰা আছে তাৰপিছত যেতিয়া আমি ক'ব লৈছো সি দা লৈ এনেকে আমাৰ পিছে পিছে আহিছে অবভিয়াছলি দা লৈ পেলাই আহিছে পৰৱৰ্তী সময়ত এনজিঅ'ৰ কৰ্মকৰ্তা আৰু চিকিৎসকে কুকুৰজনীক উদ্ধাৰ কৰাৰ লগতে অস্ত্ৰোপচাৰ কৰি পেটৰ পৰা লোহাৰ কালিডাল উলিয়াই চিকিৎসাৰ ব্যৱস্থা কৰে ইফালে ঘটনাৰ খবৰ পাই আৰক্ষী উপস্থিত হয় যদিও লোকজনে পলায়ন কৰে অবভিয়াছলি তেনেকেতো ভয় খাব ন সো সেইটো কাৰণে মই তেতিয়া তাৰপিছত ডক্টৰক ইনফৰ্ম কৰিলো ডক্টৰ লগালগ আহিলে ইমিডিয়েটলি কোনো ডক্টৰ এভেইলেবল নাছিলে সো লাৰা মেমক কল কৰিলো তেখেতে আহিলে লগালগ এণ্ড বৰ্তমান এতিয়া ট্ৰিটমেণ্ট চলি আছে ৰেস্কিউ কৰিলে আমি আছো ৰেস্কিউ কৰিলে আৰু ইতিমধ্যে তাৰ যেটা লোহা সোমাইছিলে ইয়াতে সেইটো আপোনাৰ এনেকে পেলাই দলিয়াই দিলে তলৰ ফালৰ পৰা সোমাইছে আমি দেখিছো মানে পেটৰ যিটো কেনেকা এতিয়া বৰ্তমান যিটো ওলাই আছে ন ইমানটো আই থিংক তাৰ পেটত সোমায়ে আছে সো সেইটো কষ্ট হৈছে এতিয়ালৈকে ওলাব পৰা নাই সো তাকে এতিয়া আপোনালোকে কুকুৰৰ ৰেস্কিউ বহুত কাম কৰি ঘূৰি ফুৰে আপোনালোকে কি ক'ব যে কিছুমান বলিয়া কুকুৰ থাকে আৰু ষ্ট্ৰীট ডগ কিছুমান থাকে তেনেকুৱা আপুনি ফাৰ্ষ্ট ধাৰণা মতে কি ভাবিব পাৰে বৰ্তমান তেনেকুৱা লোকে কেছ পোৱা নাই মানুহে যে কয় যে তেনেকে মানুহ কামুৰিছে একচুৱেলি সেইটো নহয় অবভিয়াছলি আপুনি যদি এতিয়া কুকুৰ যদি তেনেকে পেইনত আছে হিটো কামুৰিবই ন নিজৰ মানে সেইটোৱে সি ভাবিব অবভিয়াছলি তাহাঁতি যদি ইমান বেয়াকে ক্ৰুৱেলটি কৰিলে কুকুৰটোক এনেকে মাৰি সি থৈ না মানুহ মাতিলে তেনেকে ওচৰত আহিব মোৰ ওচৰত ভিডিঅ' আছে আই ডোন্ট নো সি কি কেনেকে আহিছে বাট মোৰ যেনেকে সি আহিছে সেইটো বহুত চবেই দেখিছে ওচৰৰ মানুহ চবেই দেখিছে কেনেকে আহিছে তো সেইটো মোৰ ওচৰত এভৰি প্ৰুফ আছে মই ইভেন গৈ পেলাই আমি গোটেইখিনি গৈ পেলাই ক'লো যে এইটো কেলে হ'ল মানে কিয় কৰিলে তাৰপিছত ভয় খালে আৰু যে এনেকে আমিতো এনেকে মানে মাৰা নাই আমাৰ ছাগলীটো কামুৰিছে মানে একদম মানে তাহাঁতৰ হেৰিটোৱে চেঞ্জ হৈ গ'ল বেলেগ চেঞ্জ হৈ গ'ল আৰু আৰু তাৰ যোনটো মানে মতা মানুহজন সিটো নাই অথনিৰ পৰা মই দেখাই নাই ক'ত গ'ল জানো সি পলালে আমি এনেকে মানে যিটো এনজিঅ' হয় তেনেকে জাষ্ট প্ৰাইভেটলি কৰি আছো বৰ্তমান হয় যোৰহাটতে তাই মানে আমাৰ মানে মেইনলি মানে ডক্টৰ লাৰাক তেনেকে অন চাইট মাতিলে আহি যায় মানে ডক্টৰ লাৰা তেহেঁতৰ চেম্বাৰটো আপোনাৰ গড়মূৰত আছে যোৰহাট গড়মূৰত যোৰহাট গড়মূৰত আছে ঘটনাটো মইতো বাৰু নাছিলোঁ মই দেৰিকৈ পাইছোঁহি আহি পেলাই দেখিলোঁ যে চব মানুহ গোট খাই আছে তাৰপৰা আহি দেখিলোঁ কুকুৰ এটাক মাইকী কুকুৰ ৰড এডাল ভৰাই থৈছে ভৰি তলফালেদি ৰড এডাল ভৰাই থোৱা আছে বহুত যন্ত্ৰণাত ভুগি আছিলে তাৰপৰা আমাৰ ওচৰ চুবুৰীয়া কোনোবা এইটো NGO খবৰ দিলে চাগে আহিলে তেওঁলোকে এতিয়া ট্ৰিটমেণ্ট কৰি আছে তাৰপিছত NGOৰ পৰা মানুহ আমি যিঘৰ মানুহত গৈছিলে সেই মানুহঘৰে কৈছে যে সিহঁতৰ ছাগলী দুজনীকো কামুৰিলে আৰু মানুহজনকো খেদিছিলে ছাগলী কামুৰিছে বাৰু কিন্তু মানুহ কামুৰাটোতো শুনা নাই বা দেখাও নাই ছাগলীজনী কামুৰিছে বুলি খবৰ পালোঁ দেখিলোঁ বাৰু ছাগলীজনী ভৰিত অলপ কামুৰিছে কিন্তু কুকুৰটোতো আমাৰ এইখিনিৰ ওচৰ চুবুৰীয়া কুকুৰ নহয় বাৰু দেখা নাই বাহিৰৰ নাই সেইটোতো শুনা নাই মই তাৰপিছতে এই মানুহজনক যে যিজন মানুহে হোলাংডাল মাৰিলে পুলিচ আহি যোৱাৰ পিছত NGO মানুহ হঠাৎ তেওঁলোকে মানুহজনক দা লৈ পেলাই NGO মানুহক সেইটো মই দেখা নাই বাৰু শুনিছোঁ খালি দেই মই তেতিয়া নাছিলোঁ কিবা হাতত দা এখন লৈ আহিছে বুলি শুনিলোঁ মই
কালি মইতো দেখা নাই। কওক কি হ'ল? কামৰ পৰা আহিছো, কুকুৰজনী ছাগলী কামুৰিলে বুলি কৈছে দুজনীকে, লগতে কুকুৰ পোৱালিটোকো কামুৰিলে। মই নাই, মানুহজনৰ কাৰণেও খেতি কৰিছিলে বোলে, মানুহজনে কি কৰিলে মই নাজানো। কালি মানুহটো মই নাই ন ঘৰত, ক'ৰ পৰা আহিলে কুকুৰজনী? এই ৰাস্তাৰ ফালৰ পৰা আহি আছিলে, আহি পেলাই বাউণ্ডেৰীতে কামুৰিছে আলৰ জেগাত ছাগলী দুজনী। তাৰপিছত আপুনি আছিলে নাই? মই নাই। তাৰপৰা কুকুৰটোলে সেইডাল ঘোলাংডাল কোনে মাৰিলে ল'ৰাটো? মই নাজানো দে কোনে মাৰিলে, মই কামতহে আছিলো। আপোনাৰ মানুহজনে মাৰিছিলে নি? মানুহজনে মাৰিছে মই নাজানিম নহয় এতিয়া। নহয়, আমি কিবা এটা আপোনাৰ তেওঁক আক্ৰমণ কৰিবলৈ তেওঁ নিজৰ তেওঁকতো কামুৰিবলৈ বোলে গাত জাপ মাৰি উঠিছিলে, তেতিয়া কিবা এটা এনেকে দলিয়াই দিলে কিবা এটা কৰিলো বুলি কৈছে। লোহা নে পঁচা নাজানো নহয় কি হয় নাজানো নহয়। আপোনাৰ কেম্পাছৰ ভিতৰতে? কেম্পাছৰ ভিতৰতে। কেম্পাছৰ ভিতৰতে ছাগলী দুজনী কামুৰিলে? তাৰপিছত আপোনাৰ মানুহজনক খেদি গৈছিলে? তাৰপিছত মানুহজনে দলিয়াই দিলো বুলি কৈছে। সেইডাল কি আছিলে? সেইডালতে কি আছে মোক আহিয়ে কৈছে কুকুৰে ছাগলী কামুৰিলে, মই দলি মাৰি দিলো এনেকে কৈছে। মই নাজানো। তাৰপৰা সোমাই গ'ল? তাৰপৰা পুলিচক কোনে খবৰ দিলে? সেইটো গম নাপাওঁ, আমাৰ ইয়াৰ কোনোবা ওচৰৰ মানুহ দিছে বুলি কৈছে। কুকুৰটো ক'ৰ? গ্ৰাহক নাই ওলোৱা বুলি কৈছে। গৰাকী নাই ওলোৱা? নাই ওলোৱা। আপোনাৰ মানুহজন ক'ত গ'ল? কামলৈ যায় আমাৰ। নহয়, কুকুৰটো ঘটনাটো কিমান সময়ত হৈছিলে? 12টামান বজাত। এতিয়াতো 12টা বাজি গৈছে, মানুহজন ভাত খাবলৈ আহিলে, এতিয়া ক'ত গ'ল? কামলৈকে গ'ল। ক'ত কাম কৰে? হাজিৰা কাম, কি জেগা বুলি কৈছে জানো, পাহৰি থাকিলো নহয়। কি নাম তেখেতৰ? পূৰ্ণ বৰা। এতিয়া পুলিচে বিচাৰিছে নি তেখেতক? তেওঁলোকে মোক পুলিচে মাতিছে বোলে গধূলি। মাতিছে বোলে। তেওঁ কাম কৰি আছিলে, ঘৰ বনাই আছে। আপোনাৰ তেওঁ কাৰোবাক আকৌ মানুহকো দা লৈ খেদিছিলে নি? নাই খেদা। আকৌ কৈছে মানুহজনে আপোনাৰ মানুহজন দা লৈ কাৰোবাক নাই খেদা। আমাৰ ঘৰ বনাইছে, তেওঁ বাঁহ কাটি আছিলে, কোনোবা কিবা অধিকাৰ লাগে নে কিবা বুলি দম দিছে এনজিঅ' মানুহে আহি পেলাই আমাৰ ঘৰত। মানুহজন কাম কৰি খং উঠিব, কামতহে আছে মানুহজন। এনজিঅ' মানুহক আপোনাৰ মানুহজনে দা লৈ খেদিছিলে? নাই খেদা নাই, আমাৰ কামহে কৰি আছিলে, এতিয়া দাখন লৈহে গৈছে। নাই খেদা নাই। দা লৈ বোলে খেদি ফুৰিছে? নাই, মই ওচৰত আছো, নাই খেদা। পুলিচলৈ তেনেকে ফোন কৰিছে? নাই খেদা। আকৌ বোলে কাম কৰিবলৈ গৈছিলে মানুহজন? কামলৈ গৈছিলে, কামৰ পৰা ভাত খাবলৈ আহিছিলে আকৌ। তাৰপিছত এনজিঅ' মানুহকে আপোনাৰ মানুহজনে দা লৈ খেদিছিলে? নাই খেদা। তেওঁলোকে পুলিচক তেনেকে কমপ্লেইন কৰিছে? নাই খেদা দাদা, নাই খেদা। দা আছিলে নাই হাতত? আছিলে, ঘৰত কাম কৰি আছিলে, খৰি কাটিছিলে, বাঁহ কাটিছিলে। মানুহজন পলালে? নাই পলোৱা নাই, কেলে পলাব। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ জাষ্ট নাও।